वेलकम टू माय यूट्यूब चैनल मैं अन्य एटा भिडिओले आपनालोকক स्वागतम। আজি মনটো বহুত বেয়া লাগিছে। মই ধুনিয়াকৈ যে আপোনালোকক দেখাইছিলো ফুলবোৰ ৰুইছিলো সেই ফুলবোৰ মানে হেৰি উভালিব লগা হৈছে। চাকচোন মই দেখাইছো ইটাখিনি আৰু শিলখিনিৰে ভাবিছিলো চোতালৰ সেইখিনি প্লাষ্টাৰ কৰি দিও সেইকাৰণে ফুলবোৰ উভালিব লগা হৈছে। বেয়া লাগিছে এনেকৈ ইটাবোৰ ইয়াতে পাৰা হৈছে। তাৰপিছত ফুলবোৰ উভালিব লাগিব। এতিয়া বহুত বেয়া লাগিছে মোক উভালিব। এই ৰাস্তালৈ কৰি দিম বুলি ভাবিছোঁ আৰু সেনেকৈ আৰু এইখিনিত মই ফুল পাৰিছোঁ সেইখিনি ৰুম আৰু ফুলবোৰ। এজনীয়ে খেলি আছে খেলি আছে ইহঁত দুজনীক মাতিছোঁ আৰু ফুলবোৰ উভালিব। মোক বেয়া লাগে যে সেইকাৰণে মাতিছোঁ আৰু ইহঁত দুজনীকে। এতিয়া দেখিছে এতিয়া এনেকৈ এতিয়া ফুলবোৰ ৰুব। এতিয়া বৰষুণ দিছে বেয়াও লাগে তিতি তিতি ফুলবোৰ উভালিব দিছোঁ। ইমান ধুনীয়াকৈ ফুলি আছিলে। ঘৰখনত কিবা ফুলবোৰ থাকিলে কিবা এটা ধুনীয়া পৰিৱেশে হয়। এতিয়া বহুত বেয়া লাগিছে ফুলবোৰ উভালোতে। দিয়া হৈছে লৈ যাব দিছোঁ সিহঁতক। ৰুব ধৰিছে আৰু সেইখিনি খান্দি দিলোঁ। এয়া আমাৰ ফুলবোৰ ৰুব ধৰিছে। ফুলিলে বৰ ধুনীয়া লাগিব। আমাকো মাতিছে আৰু আমাক দিবও দিছে। বৰ ধুনীয়াকৈ দি আছে। এইবিলাক চাওক কিমান ফুল আকৌ আনি থৈ দিছে।